ঈশ্বৰৰ কৃপাত দয়াত ক'ব লাগিব যে আমাৰ BTC যিটো নিৰ্বাচন হৈ গ'ল 2025 শ্ৰীৰামপুৰ সমষ্টিৰ পৰা মই ইয়াতে উত্তীৰ্ণ হ'ব পাৰিলোঁ আৰু সেইকাৰণে মই বিশেষকৈ আমাৰ শ্ৰীৰামপুৰবাসী ৰাইজ সকলোকে হৃদয় অন্তৰৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ আৰু বিশেষকৈ স্পেচিয়েল থেংকছ দিব লাগিব ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া দেৱলৈ যি নেকি আমাৰ দলৰ সভাপতি তেখেতে মোৰ ওপৰত বিশ্বাস যিটো আস্থা ৰাখিলে আৰু মোক টিকেটখন প্ৰদান কৰিলে তাৰ বাবে মই এইখন ইলেকশ্যনত কণ্টেষ্ট কৰিবলৈ এটা সুযোগ পালোঁ আৰু মোৰ জীৱনত ক'ব লাগিব এইটো মোৰ প্ৰথম ক'ব লাগিব উইন প্ৰথমবাৰ জিকিলোঁ মই ইলেকশ্যনত নিৰ্বাচনত মই অতি গৌৰৱ অনুভৱ কৰিছোঁ আৰু মই মোৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি যিসকলে বহুত ছাপৰ্ট প্ৰভাইড কৰিছে তাৰ পৰা আৰম্ভ কৰি আমাৰ পাৰ্টি ৱৰ্কাৰ্ছ দলীয় কৰ্মীসকল যিসকলে দিনে ৰাতি খাটিছে বহুত সমৰ্থন জনাইছে আৰু বহুত আমাৰ ৱেল উইচাৰ্ছ সমৰ্থকসকল আছে ছাপৰ্টাৰ্ছসকল আছে যিসকলৰ দিন ৰাতি কষ্ট কৰাৰ ফলত বিনিময়ত আজি আমি শ্ৰীৰামপুৰ সমষ্টিৰ পৰা জিকিব পাৰিলোঁ আৰু খুবেই ভাল লাগিছে মই নিশ্চিতভাৱে অহা 5 বছৰ শ্ৰীৰামপুৰবাসী ৰাইজক সেৱা আগবঢ়াবলৈ মই যত্ন কৰিম প্ৰয়াস কৰিম মই সকলোৰে মই বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে সকলোৰে আশীৰ্বাদ কৰে আমাৰ প্ৰায় 20,372টা ভোটত আমি জয়যুক্তমানে ক'ব লাগিব আমি পালোঁ আৰু যি আমাৰ নেক্সট পজিশ্যনত ছেকেণ্ড পজিশ্যনত আছিলে BPF দল প্ৰায় 17,770 তো এনেকৈ ক'ব লাগিব প্ৰায় আমি 2620টা ভোটৰ ব্যৱধানত আমি ইয়াৰ পৰা জয়যুক্ত হ'লোঁ